পৰীক্ষাৰ সময়ত শুভেচ্ছা আৰু পেইন দিবলৈ নাহি ৰিজাল্টৰ সময়ত ঠেং দাঙি পাৰ্টি খাবলৈ অহা চিপছৰ হাৰ্ডি মানুহবোৰৰ বাবে লৈ আহিছে এটা স্পেচিয়েল ৰেচিপি। যিহেতু এতিয়া গৰম পৰিছে সেইবাবে আহিয়ে জুচ এগিলাচ পালে খুব ভাল পাব মনত। তাৰ বাবে আমাক লাগিব এপোৱা কেৰেলা আৰু লগত গছৰ পৰা নিমপাত পাৰি ল'ব। এনেকুৱা এটা ৰেচিপি বনাম যাতে জিন্দেগী আৰু পাৰ্টি খাবলৈ নাহে। লেটছ গো। অ ইয়ে। ফাৰ্ষ্ট কেৰেলাটো হাতেৰে ভাঙি মিক্সিত দি দিব। ধোৱাৰ কোনো প্ৰয়োজন নাই দেই। যদি মন যায় ফেনাইল দি দিব। তাৰপাছত ফ্ৰেছ নিমপাতখিনি দি ছিঙি দিব। যদি কুমজেলেকুৱা লাগি থাকে ডেলিচিয়াছ খাবা। মেইন ইনগ্ৰিডিয়েণ্টছ যিটো দেখুওৱা নাছিলোঁ সেইটো হৈছে ভোট জলকীয়া। তেনেকুৱা এটা পাৰ্টি খাবলৈ অহা চোৰৰ বাচ্চাবোৰে চেক কৰিবলৈ আহিব বোলে কি বনাইছে আমি আকৌ গৰমত চাহ তাহ নাখাওঁ দেই। ৰাক্ষস আমিও ভাত নোখোৱাওঁ তহঁতক। সেইবাবে ভোট জলকীয়াকেইটা তলত দি আকৌ নিমপাতেদি ঢাকি দিব। তাৰপাছত তাত ইনভাৰ্টাৰত ব্যৱহাৰ কৰা পানী অলপ দি দিব। তাৰপাছত মিক্সিত একেলগে চব দি পিচি ল'ব। কালাৰ দেখিছেনে? উফ, শেলাই ফ্লেভাৰ পুৰা। তাৰপিছত চামুচেদি মালটো গিলাচত উলিয়াই ল'ব। পানী অলপ মিলাই দি গুলি ল'ব। ওপৰত পদিনা পাত্তা দি দিব যাতে দেখিয়ে ভাবে এয়া আমাৰ ৰেডি হৈ গ'ল খালে পকৰ চলি যোৱা জুচৰ ৰেচিপি। যেতিয়া এইখিনিত আলহীয়ে প্ৰথম হোহাটো মাৰিব মোৰ পকৰটো গ'লো কি খুৱাই দিলো বুলি কৈ বাহিৰত পাত এটা মাৰিব আৰু লগালগ গোটেই জ্বলি লংকা দহন হ'ব। আজিলৈ ইমানেই। ৰিজাল্ট দিয়াৰ লগে লগে পাৰ্টি খাবলৈ দৌৰি নাযাব। সাৱধান থাকক, বাচি থাকক। বাই।